আজি পাঠশালাৰ জ্যোতিনগৰ স্থিত ২ নম্বৰ ৱাৰ্ডত আছোঁ। মই কোনো গুৱাহাটী মহানগৰীৰ বিজয়নগৰ বা নবীন নগৰ উপস্থিত নাই। কেমেৰা পাৰ্চনক পোনপ্ৰথমে যিহেতু নবীন নগৰ বিজয়নগৰৰ কথা ক'লোঁ, প্ৰথমতে আমি পাঠশালাৰ এই জ্যোতিনগৰৰ ২ নম্বৰ ৱাৰ্ডৰ উপপত্তি দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত কি সুন্দৰকৈ পুখুৰীত যেনেকৈ হাঁহ চৰি থাকে, ইয়াত এই উপপথৰ ওপৰত কিন্তু হাঁহ চৰি আছে। যোৱাকালি এজাক বৰষুণৰ ফলত কিন্তু এই বানপানীৰ দৰে বানপানী হৈছে এই উপপথত। গতিকে আমাৰ মাজত স্থানীয় লোক উপস্থিত আছে। আমি জানিব বিচাৰিম এই পথটি কি নামে নামাকৰণ হৈছিল বা এই পথটিৰ অৱস্থা কিয় এনেকুৱা হৈছে বা পাঠশালা পৌৰসভাক যোগাযোগ কৰিছিল নে? ধন্যবাদ। এই পথটোৰ নাম হৈছে মুক্তিযোদ্ধা জগন্নাথ শৰ্মা পথ। পাঠশালা চহৰত অসংখ্য ৰাস্তা আছে, অসংখ্য পথ আছে। এটাই পথ আছে যিটো এজন মুক্তিযোদ্ধাৰ নামত নামকৰণ হোৱা পথ। আৰু এতিয়া স্বাধীনতাৰ ৭৫ বছৰৰ আমি অমৃত মহোৎসৱ উদযাপন কৰিছোঁ, কিন্তু যিটো পথ এজন মুক্তিযোদ্ধাৰ নামত নামাকৰণ হৈছিল, এই পথটো যোৱা মে' মাহৰ ১০ তাৰিখৰ পৰা পানী কেতিয়াও শুকোৱা নাই। যে এই ক্ষেত্ৰত আমাৰ এই পথটোৰ দৈৰ্ঘ্য প্ৰায় ৩৫০ মিটাৰমান হ'ব আৰু আৱাসীকে ধৰি প্ৰায় ২০০মান মানুহ এই পথটোৰ বাসিন্দা। আনহাতে এই পথটো এটা সংযোগী পথ হোৱাৰ কাৰণে অহৰহ এই পথটোৰে যাতায়াত চলি থাকে। আৰু এই ক্ষেত্ৰত আমি আমাৰ চৰকাৰ, আমাৰ জিলা প্ৰশাসন, আমাৰ পৌৰ প্ৰশাসনক আমি আবেদন জনাব খোজোঁ যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত তেওঁলোকে যি অমৃত মহোৎসৱ উদযাপন কৰিছে, এই ক্ষেত্ৰত তেওঁলোকৰ চহৰখনত থকা একমাত্ৰ মুক্তিযোদ্ধাৰ নামত নামকৰণ হোৱা পথটোৰ আৱাসীসকলক এই দুৰ্ভোগৰ পৰা ৰক্ষা কৰা আৰু এই ব্যৱস্থাটো যদি তেওঁলোকে সমাধান নকৰে, তেতিয়াহ'লে পৰৱৰ্তী অৱস্থাত আমি আন্দোলনৰ নিচিনাও কাৰ্যকৰী ব্যৱস্থা ল'ব লাগিব। কিয়নো ধন্যবাদ জনাইছোঁ। যিহেতু ক্ষোভ বহুত আছে আৰু ক্ষোভ বহিঃপ্ৰকাশ ঘটিছে, গতিকে পাঠশালা পৌৰসভাৰ ২ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনৰ গৰাকীয়ে কিন্তু এই কথা অৱগত হোৱা উচিত। তেওঁক কিন্তু এই স্থানীয় ৰাইজে কিন্তু ভোট দি তেওঁলোকক জয়যুক্ত কৰিছিল। গতিকে বিশেষভাৱে কিন্তু এই কথাখিনি গুৰুত্ব সহকাৰে লোৱা উচিত। গতিকে আমাৰ মাজত আৰু এজন স্থানীয় ব্যক্তি আছে, আমি জানিব বিচাৰিম যে আপোনালোকে এই সমস্যা কেতিয়াৰ পৰা ভুগি আছে? আজি আমি বহুত বছৰ আগৰ পৰাই ভুগি আছিলোঁ, কিন্তু এইবাৰ বিশেষকৈ আমাক বেছি বেয়াৰ অৱস্থাৰ ফালে টানি নিছে। আমাৰ ইয়াত বহুত স্কুলত পঢ়া ল'ৰা ছোৱালী আছে। ল'ৰা ছোৱালীৰ যাতায়াত পথটো বন্ধ হৈ গৈছে। স্থায়ী বাসিন্দা মানুহবিলাকে ৰাস্তাটোত ওলাব নোৱাৰে, একাঠো পানী। আমি পৌৰসভাক আমি দৃষ্টিগোচৰ কৰিছিলোঁ, তেওঁলোকৰ মানুহ আহিছিল। মানুহ আহি কয় যে এইটো আমাৰ এতিয়া টকা পইচা নাই, এইটো কৰা এতিয়া সম্ভৱপৰ নহয়, টকা পইচা আহিলে আমি কৰিম। কিন্তু আমি জানামতে এইটোত বেছি টকাৰ প্ৰয়োজন নাই। অলপমান তেওঁলোকে আহি চাই চিতি অলপ এটা ড্ৰেইনৰ নিচিনা আগফালে টাউনৰ সেই ড্ৰেইনৰ লগত সংযোগ কৰি দিলে এই সমস্যাটো সমাধান হ'ব বুলি আমি ভাবোঁ। কিন্তু সময়মতে পৌৰকৰ নিয়ে, আপোনালোকৰ পৰা নিয়ে নে? পৌৰকৰ নিয়ে। আজিও আহিছে পৌৰকৰৰ ২-৪জন মানুহ ঘৰৰ টেক্সত লৈ যাব, নতুন ঘৰ কিবা বনালে নেকি, নতুন বিল্ডিং কিবা বনালে নেকি, এইবিলাক ক্ষেত্ৰত অলপ আগতে আহি আমাৰ ইয়াৰ পৰা সংগ্ৰহ কৰি তেওঁলোকে লৈ গ'ল। ধন্যবাদ জনাইছোঁ। যদি খবৰ ল'ব পাৰে যে কোনোবাই বিল্ডিং বনালে নেকি, নতুন বিদ্যুৎ সংযোগ লৈছে নেকি, তেওঁলোকে যদি পৌৰসভাৰ ব্যক্তিয়ে যদি খবৰ লৈ থকা কাম, তেওঁলোকে কিন্তু খবৰ লোৱা কাম আছিলে এই পথটিত পানী হৈছে নেকি, কিবা অসুবিধা হৈছে নেকি, তেওঁলোকৰ কিন্তু আহৰি নাই খবৰ ল'ব। গতিকে আমাৰ মাজত আৰু এজন স্থানীয় মহিলা আছে। গতিকে আমি জানিব বিচাৰিম যে বাইদেউ, আপোনালোকে কেতিয়াৰ পৰা এই অসুবিধাৰ সন্মুখীন হৈ আছে?
এই অসুবিধাৰ সন্মুখীন আগতেও অলপ হৈছিল যদিও আগে পিছে হ'লেও ৰাস্তাত পানী অকণমান হ'লেও ৰ'দ দিলে শুকাই যায়, পানীটো নাথাকে। এইবাৰ এই মে' মাহৰ পৰা মোটামুটি ৰাস্তাটোত আমাৰ পানী থাকে আৰু অলপ কেতিয়াবা অকণমান কমি যায়, কিন্তু গোটেই ৰাস্তাটোত পানী। আমি এই ৰাস্তাৰে অহা যোৱা কৰিব নোৱাৰোঁ। পৌৰসভা বা চৰকাৰক কি অনুৰোধ জনাব? পৌৰসভাৰ ওচৰত আমি মহিলা ৩-৪গৰাকী গৈছিলোঁ চেয়াৰমেনৰ ওচৰত। চেয়াৰমেনে আমাক ক'লে যে আমি মানুহ পঠাই আছোঁ। মানুহ পঠালেও তেওঁলোকে, কিন্তু কি কাম কৰিছে কি কৰা নাই আমি একো নাজানো। কিন্তু ধন্যবাদ জনাইছোঁ। যিহেতু বাইদেউগৰাকীয়ে ক'লে যে তেওঁলোকে পৌৰসভালৈ গৈছিল, গতিকে আমি কেমেৰা পাৰ্চনক অলপ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আগুৱাই আহি সম্পূৰ্ণ পথটি দেখাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু নিৰ্বাচন আহে, প্ৰতি বছৰে নিৰ্বাচন যায়, গতিকে নিৰ্বাচনৰ সময়ত তেওঁলোকৰ কিন্তু প্ৰতিশ্ৰুতিৰে মানে ভৰি পৰে। প্ৰতিশ্ৰুতি এটাৰ পাছত এটা প্ৰতিশ্ৰুতি। বাইদেউ আপুনি কিবা ক'ব নেকি? মইতো আজি মানে তোমাৰ ইয়াৰ আগৰবাৰ যেতিয়া পৌৰসভাৰ আমাৰ ২ নম্বৰ ৱাৰ্ডৰ চেয়াৰমেন আছিল, তেতিয়া মই তেওঁক এটাই কথা কৈছিলোঁ যে আমাক তোমাৰ একো সাহায্য নালাগে, মাত্ৰ আমাৰ ৰাস্তাটো তুমি ঠিক কৰি দিবা। আৰু সেই আশাতে আমি তেওঁক জিকাইছিলোঁ, ইমান কষ্ট কৰি দিনে ৰাতি। কিন্তু তেওঁ মানে জিকাৰ পিছত আমাৰ ফালে ঘূৰিয়ে নাচালে আজিলৈকে। তাৰপিছত এইবাৰ যেতিয়া তেওঁ যোনে উঠিছে মাইকীগৰাকী মিনি কলিতা, তেওঁকো কৈছোঁ যে তুমি আমাক বেলেগ কাম কৰি দিব নালাগে, মাত্ৰ আমাৰ ৰাস্তাটো ঠিক কৰি দিবা। আমাৰ মানুহখিনিৰ বহুত অসুবিধা হৈছে। তাৰপিছত তেওঁ কৈছে মই যিমান পাৰোঁ বহুত চেষ্টা কৰিম বুলি কৈছিল। কিন্তু এতিয়ালৈকে আমিতো মানে এনেকৈ প্ৰথমবাৰ যেতিয়া পানী আৰম্ভ হৈছে, মই তেতিয়া মোৰ ল'ৰা আৰু মই তেতিয়াই কৈছোঁ তেওঁক যে আমাৰ ৰাস্তাটোতো এনেকুৱা হৈছে, এইবাৰতো পানীটো একদমেই নুশুকায়, গতিকে তুমি কিবা ব্যৱস্থা কৰা। কৈছে বৌ মই যি পাৰোঁ কৰিম। মানে কৈছে ড্ৰেইন আছে নেকি? মই বোলো ড্ৰেইনৰ ব্যৱস্থাটো তুমি নিজে চাবা গৈ পেলাই। তাৰপিছত আহি তেওঁ বোলে চাইছে, কোনোবাক পঠাইছে, চাই কৈছে যে ইয়াতে ড্ৰেইনৰ ব্যৱস্থা নাই, গতিকে পানীটো উলিয়াব নোৱাৰি। মই কৈছোঁ তেনেহ'লে তুমি বেলেগ। আৰু মই দুবাৰ নিজাকৈ ৰঞ্জিত দাস ছাৰক মই দুবাৰ কৈছোঁ, তেখেতক কৈছোঁ ছাৰ আমাক একো নালাগে, খালি ৰাস্তাটো আপুনি কৰি দিয়ক। আমাৰ ৰাস্তাটো বিশেষকৈ অসুবিধা, মানে পাঠশালা টাউনৰ ভিতৰত এইটো ৱাৰ্ডৰ পানী নুশুকায়ে তাৰমানে। গতিকে আপুনি এইখিনি অলপ কৰি দিব। মই দুবাৰ লগ ধৰি তেখেতক কৈছোঁ, কিন্তু আজিলৈকে কাৰো মানে কাণ সাৰে নাই। ধন্যবাদ জনাইছোঁ। চাব লাগে, যিহেতু ইয়াৰ স্থানীয় লোকে বিধায়ককো যোগাযোগ কৰিছিল, বিধায়ক ৰঞ্জিত দাস পাটাচাৰকুছি সমষ্টিৰ, যিহেতু তেওঁ বিধায়কক যোগাযোগ কৰিছিল, পাঠালা পৌৰসভাৰ পৌৰপতিক যোগাযোগ কৰিছিল, আশ্বাসো দিছিলে। কিন্তু তেওঁ স্থানীয় লোকে জানিব দিয়া মতে তেওঁলোকে আশ্বাসো দিছিলে, কিন্তু আশ্বাস কামত কেতিয়া পৰিণত হ'ব। গতিকে আমি অনুৰোধ জনাইছোঁ অতি সোনকালে ইয়াৰ সুব্যৱস্থা কৰক।